শুভ ৰাতিপুৱা, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি বিশেষ ৰচনা। এই ৰচনাটো মুকেদা খাতুন নামৰ এজনী ভণ্টীয়ে মোক বিচাৰিছিল আৰু আজিৰ এই বিশেষ ৰচনাটোৰ বিষয়বস্তু হৈছে হাছিনা পাৰ্ক। ব'লক পলম নকৰাকৈ আমি ৰচনাটোলৈ আগবাঢ়োঁ। প্ৰথমতে আমি লিখিম আৰম্ভণি। ইয়াতে আমি লিখিম হাছিনা পাৰ্ক। পাৰ্কখন চান্দমাৰী, দক্ষিণ চালমাৰা, অসম মেঘালয় সীমান্তত অৱস্থিত গাৰোবাধা মানকাচৰৰ পথত। মানকাচৰৰ পৰা ৪-৫ কিলোমিটাৰ যাব লাগে। প্ৰাকৃতিক সৌন্দৰ্য। পাৰ্কখনৰ গেটৰ ভিতৰত সোমোৱাৰ পিছতেই চকুত পৰিব ধুনীয়া পুখুৰী। পুখুৰী দুটাৰ মাজত আছে এটি সৰু দলং। পুখুৰীটোত নানা ৰং বিৰঙৰ মাছ দেখিবলৈ পোৱা যায়। ইয়াতে মানুহে মাছবোৰক খাবলৈ দিয়ে। লগতে আছে নানা ৰং বিৰঙৰ ফুল। ৰঙা, নীলা, হালধীয়া, বাৰেবৰণীয়া এই ফুল গছবোৰে পাৰ্কখনক মনোমোহা কৰি তুলিছে। পাৰ্কখন সেউজীয়া গছ-গছনিৰে ভৰা। পাৰ্কখনৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ ধুনীয়া মানচিত্ৰ এটি দেখিবলৈ পোৱা যায়। লগতে জাতীয় পতাকাও দেখিবলৈ পোৱা যায়, যিবোৰ দেখিবলৈ বৰ ধুনীয়া। পাৰ্কখন বহুখিনি ওপৰলৈকে বিস্তৃত। ওপৰত উঠিবলৈ খটখটীৰ সৈতে খোজ কাঢ়িব লাগে। পাৰ্কখনৰ তলফালে বনভোজ তথা বিভিন্ন ধৰণৰ অনুষ্ঠান কৰে। লগতে সৰু ল'ৰা-ছোৱালীৰ খেল-ধেমালিৰো ব্যৱস্থা কৰা আছে। সামৰণি। পাৰ্কখন মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ দ্বাৰা নিৰ্মাণ কৰোৱা হৈছে। এয়া হৈছে এক ব্যক্তিগত সম্পত্তি। তেওঁ গছ-গছনি বহুত ভাল পায় আৰু তেওঁৱে একমাত্ৰ বিধায়ক যিজনে প্ৰথমতে সেউজীয়াৰে ভৰপূৰ এই উদ্যানখন বনাইছে। পাৰ্কখন বিভিন্ন ধৰণৰ সেউজীয়া গছ-গছনিৰে ভৰা যদিও তামোল গছ অধিক পোৱা যায়। বৰ্তমান সময়লৈ পাৰ্কখন উপভোগ কৰিবৰ বাবে কোনো ধৰণৰ টিকট কাটিব লগা নহয়। আজিৰ আমাৰ এই বিশেষ ৰচনাটো ইয়াতেই সমাপ্ত পৰিল। ৰচনাটি কেনে পাইছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব আৰু যদি ৰচনাটো ভাল লাগিছে তেন্তে নিশ্চয় মোৰ চেনেলখন আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।